Good morning friends. এতিয়া 7:30 হৈছে ৰাতিপুৱা আৰু আজি মই দেখুৱাম মই ৰাতিপুৱা কি খাওঁ। প্ৰথম কাম কি কৰোঁ আহক। ৰ'ব এতিয়া মই আহিছোঁ এইখিনি ডাইনিং টেবুলত মোৰ ৰাতিপুৱা 2 গিলাচ পানী থাকে এনেকুৱা গিলাচত ইয়াৰে প্ৰথম এগিলাচ আৰু এগিলাচ 2 গিলাচ পানী থাকে তাৰে প্ৰথম গিলাচ মই খাম এই পানী গিলাচ কৈ আছোঁ খাই লওঁ অলপ ৰাতিপুৱা কিন্তু পানী খাব লাগে দেই ৰাতিপুৱা পানী খোৱাটো বহুত ইম্পৰ্টেণ্ট মই চবকে এইটো ৰেকমেণ্ড কৰোঁ ৰাতিপুৱা পানী খাওঁ মই অকণমান কুহুমীয়া পানী খাওঁ একদম ঠাণ্ডাও নহয় একদম গৰমো নহয় কিন্তু ৰাতিপুৱা পানী খোৱাটো মই চবকে ৰেকমেণ্ড কৰোঁ ইটছ গুড ফৰ হেল্থ মই আৰু বহুত নাখাৰা কৰোঁ সিমানখিনি নকৰিলেও কথা নাই কিন্তু পানীটো খাব লাগে পানী খোৱাটো ইম্পৰ্টেণ্ট মই মুখখন ধুয়ে আহিছোঁ মুখখন ধুয়ে প্ৰথম কাম প্ৰথম গিলাচ পানী মোৰ শেষ হ'ল এতিয়া এই ছেকেণ্ড গিলাচ পানী মই অকণমান বেলেগ ষ্টাইলত খাওঁ কেনেকৈ খাওঁ আহক দেখাই আছোঁ তাৰ বাবে মোক এই কাপটো দেখিছে এই কাপ থৈ দিছে এখন স্পুন চামুচ আছে আৰু এটা বস্তু আছে সেইটো মই উলিয়াম ফ্ৰিজৰ পৰা ৰ'ব ফ্ৰিজৰ পৰা উলিয়াই আছোঁ সেই বস্তুটো হ'ল এইটো কি হয় এইটো হয় হালধিৰ ৰস হালধি জুচ বা ৰস যি কয় আপোনালোকে এই ৰসটো খাওঁ এই ৰসটো কেনেকৈ খাওঁ মই আপোনাক দেখাই আছোঁ এইটো হ'ল পিয়'ৰ হালধিৰ ৰস এইটো কি কৰে সেইটোৱে স্কিনৰ কাৰণে ভাল ইমিউন ছিষ্টেমটো আমাৰ বুষ্ট কৰে ভাল কৰে ইয়াৰে মই এচামুচ 2 চামুচ 3 চামুচ 4 চামুচ 5 চামুচ ল'ম আৰু এইখিনি পানী ইয়াত মিক্স কৰি খাম চিয়াৰ্ছ পাৰিলে খাব হালধি ৰস আপোনালোক সকলোৱে খাব খুব ভাল গুড ফৰ হেল্থ এইখিনিও মই এতিয়া লাহে লাহে খাই থাকিম পানী সদায় ৰাতিপুৱা খালে বহি খাব লাগে থিয় হৈ নাখাব কেতিয়াবা আমি থিয় হৈ খাই দিওঁ কিডনীৰ কাৰণে বেয়া আচ্ছা ইয়াৰ পিছত আমি কি কৰিম আমি নহয় মই কি কৰিম মই বহুত নাখাৰা আপোনালোকে নকৰিলেও হ'ব আপোনালোকে ট্ৰাই কৰিব পানীটো খাবলৈ সদায় সেইটো মাষ্ট বি ৰাতিপুৱা উঠিয়ে তাৰপিছত যদি পাৰে হালধিৰ ৰস এইটো মোৰ আৰু বহুত নাখাৰা এইটো মানে কি মোৰ গ্ৰীণ টি থাকে মোৰ দুটা কাপ থাকে দুটা কাপ কিয় থাকে মই বুজাই আছোঁ এইটো গ্ৰীণ টি এইটো নৰ্মেল গৰম পানী ইয়াতে দি দিয়ে তাৰপিছত গ্ৰীণ টি দি দিয়ে আৰু এইটো মোৰ গ্ৰীণ টি অলমষ্ট ৰেডি এইটো মানে গ্ৰীণ টিটো কুক নকৰে গৰম পানীটো কৰি তাত গ্ৰীণ টি পাতকেইটা দি দিয়ে বাছ তাৰপিছত অলপ দেৰি ঢাকি থৈ দিয়ে গ্ৰীণ টিটো ৰেডি হৈ যায় এতিয়া খাব পাৰি এইটো খাব পাৰি কিন্তু খোৱাৰ আগতে এই যিটো খালী কাপ আছে এই খালী কাপটোৰ মই অকণমান এইটো সানি দিয়ে এইটো হানি মৌ ফৰ এভাৰ বি হানি এইটো খুব ভাল হানিটো মই এইটো ইউজ কৰি আছোঁ এই হানিটো এই খালী গিলাচটোত অকণমান সানি ল'লোঁ তাৰপিছত আৰু এটা বস্তু ল'ব লাগিব সেইটো মই
আনিম ফ্ৰিজৰ পৰা আহক ফ্ৰিজৰ পৰা য়েছ নেমু তাৰমানে মই এইটো কি কৰিম মৌ আৰু নেমু অলপ দি দিম এইটো ৰাতিপুৱা মই আৰু এইবোৰ কৰি থাকোঁ কিবা কিবি এনে নাখাওঁ আপোনালোকে নকৰিলেও হ'ব আপোনালোকে খালি চেষ্টা কৰিব এইটো খাবলৈ কি বুলি কয় পানীটো খাবলৈ আচ্ছা এতিয়া ইয়াতে দিলোঁ মৌ আৰু নেমু তাৰপিছত এই যে গ্ৰীণ টিখিনি আছে ইয়াত বাকি দিলোঁ অলপ ভালকৈ মিক্স কৰি ল'লোঁ আৰু এতিয়া হানিখিনিৰ লগত হানি আৰু নেমু টেঙাখিনিৰ লগত লেমন জুচ নেমু টেঙা যাক আমি কওঁ নেমু টেঙা বুলি মিক্স কৰি ল'লোঁ কৰি মোৰ গ্ৰীণ টি ৰেডি তো এইখিনি খাওঁতে মোৰ অকণমান টাইম লাগে গ্ৰীণ টিটো মোক খাওঁতে অকণমান টাইম লাগে আজি আপোনালোকক দেখালোঁ মই কি কৰোঁ আপোনালোকে ইমান বেছি একো কৰিব নালাগে আকৌ এবাৰ কৈছোঁ কিন্তু পাৰিলে পানীটো খাওক পানীটো খোৱাটো বহুত ইম্পৰ্টেণ্ট আৰু সেইটোতো মাষ্ট বি সেইটো কৰিবই পানী খাবই ৰাতিপুৱা উঠি বহি পেলাই খাব থিয় হৈ চিয় হৈ নাখাব আৰু পাৰিলে হালধি খাওক তো এনজয় কৰোঁ মোৰ গ্ৰীণ টি চিয়াৰ্ছ বাই বাই হেভ এ গুড ডে Like the video, comment it, share it, click the bell icon and subscribe the channel. Thank you. Love you all.